আৰু এইটো উঠালো শিৱম কপা উঠালে কৈ দে এই বাইদেউৰ পৰা এই আমাৰ দোকানী বাইদেউ পায় তো আমি গৈ আছো আজি বগীবাৰী ক্ষেত্ৰীলে মানে ক্ষেত্ৰী বগীবাৰী মালৈবাৰী বুলি কয় তাত গুড মৰ্নিং আগতে কমেন্ট কৰি জনাওক যে আপোনালোকৰ দিৱালী কেনেকুৱাকৈ পাৰ হ'ল মানে মোৰতো ক'ব গ'লে থিয়েটাৰৰ দিৱালী গমেই পাইছে যোৱাকালি যিসকলে মোৰ ভিডিঅ'টো চাইছে আৰু আজি হ'ল নৱেম্বৰৰ 1 তাৰিখ তো আমি গৈ আছো আজি বগীবাৰী ক্ষেত্ৰীলে মানে ক্ষেত্ৰী বগীবাৰী মালৈবাৰী বুলি কয় তাত কালী পূজা হৈ আছে তাত গৈ আছো আৰু ইয়াতে আছো গম পাইছে এতিয়া মানে মই ৰাতিপুৱা উঠি মুখ হাত ধুই দোকানত আহিছো এপেকেট বিস্কুট নিবৰ কাৰণে চাহ খাব লাগে নহয় তো বিস্কুটটো লৈ ধুনীয়াকৈ বেডিং পত্ৰ অলৰেডি বান্ধি থৈ আহিছো তো আহিব অলপ সময়ৰ পিছত বেডিং নিব আৰু বেডিংটো লৈ যায় সিধা আমি গুচি যাম সেইখন ফিল্ডত মই এবছৰ গৈছোঁ যোৱা বছৰো যোৱাৰ কথা আছিল পিছত মই অভিনন্দনৰ পৰা ওলাই দিলোঁ নহয় তো যাব নাপালোঁ আৰু এইবাৰ যাম আৰু দোকানৰ পৰা ধুনীয়াকৈ বিস্কুট আনি চাহটো খাব লৈছোঁ ৰাতিপুৱাৰ চাহ মই এই বিস্কুটটো বিৰাট ভাল পাওঁ পতঞ্জলি দুধ বিস্কুট বুলি কয় হা ভাল পোৱা না ভাল পাওঁ আগত খোৱা নাছিলো আজি কিবা গাখীৰৰ নিচিনা লাগে মই সেইকাৰণে ভাল পাওঁ তো এইখিনি খাই মেলি ধুনীয়াকৈ গাটো ধুই ওলাই দিওঁ অলপ গাটো জ্বৰ লাগি আছে এয়া বেডিং বান্ধি পুৰা ৰেডি কৰি থৈছোঁ মানে আহি পোৱা নাই বেডিং নিবৰ কাৰণে মই বেডিং নিয়া গাড়ী আহি গ'ল আগত আছে মনোজ দা আৰু ৰাকেশ দা ময়ো এপাক যাওঁ সিহঁতৰ ক'ত আছে চাই আহোঁ আৰু আপোনালোকক দেখুৱাওঁ আৰু আমি ইয়াত আছোঁ আমাৰ বেডিং ৰেডি কৰি ৰাখিছোঁ আৰু বলকচোন সিহঁত দুজন ক'ত আছে মই দেখুৱাওঁ আপোনালোকক ৰাকেশ দা ওলালে বোলো মনোজ দা কৈ ঐ মনোজ দা ক'ত এয়া মনোজ দা আমাৰ ওলোৱাই নাই মনোজ দা দে জল্দি বগীবাৰী যাব লাগে আজি হা ব'ল আমাৰ তাতে যাওঁ এতিয়া বেডিং উঠাওঁ আহোঁ ৰ'ব বেডিংটো উঠাই পঠাই দিলোঁ আমি ঐ ধন আমি যাওঁ দে হা ক'ত গৈছিলা তুমি মাছ ধৰিবলৈ গৈছিলা মাছ পালা নাই নাই পোৱা অঁ ঐ দেহা আমি যাওঁ দে বেয়া চেয়া নাপাবি দে কালি তামাম বম উঠাই যে এই দুটাই এইটো এটা আৰু এইটো এটাই বেডিংটো পঠাই এয়া ভাত লৈ লৈছোঁ এয়া চব মাছ নেমু টেঙা পিঁয়াজ আৰু ইয়াত মানে তলৰ বাতিটোত আছে দাইল ইয়াত আছে দাইল আৰু ভাতটো খাই চিধা আমি বাছখনলৈকে যাম বেডিংটোতো পঠাই দিলোঁ বাছটো মানে সৰু গাড়ীখনৰ পৰা নমাই বাছত বেডিংখিনি উঠাই গুচি যাম আমি বগীবাৰীলৈ এনেকৈ ভাত পানী খাই ওলাই দিলোঁ সঁচাকৈ কৈছোঁ এনেকৈ মানে মানুহক যেতিয়া মাত দি কিনে ওলাই আহোঁ বহুত বেয়া লাগে কাৰণ 3টা দিন থাকি কিনে বিৰাট ভাল লাগিল মৰম পাইছিলোঁ মানুহবোৰৰ পৰা আৰু এতিয়া আমিও যিহেতু যাবই লাগিব ন থিয়েটাৰৰ মানুহ কিনো ক'ম আৰু বহুতে কয় থিয়েটাৰৰ মানুহ খাই কিনে পাহৰে একচুৱেলি কথা এটা কওঁ ইয়াত এখেতসকলক লগ পাইছোঁ নহয় আজি য'ত যাম তাত আকৌ যদি কাৰোবাক লগ পাওঁ মানে আৰু তাৰপিছত আৰু কাৰোবাক বেলেগত লগ পাওঁ তো তেনেকৈ পিছৰখিনি মানে যেতিয়া আৰু তাত পিছৰ পেণ্ডেলটোত লগ পাম মানে যিমানে সেইখিনি ক্ল'জ হয় এইখিনি অলপমান পিছ পৰে আকৌ নেক্সট পেণ্ডেল যাম আকৌ এইখিনি পিছ পৰে তেনেকুৱা হয় মানে বেয়া একেবাৰে নাপাব দেই খোজকাঢ়িব পৰা নাইচোন জল্দি তো এইফালে যাব লাগিব আমি এতিয়া খোজকাঢ়ি 1 কিলোমিটাৰ পূৰা পেণ্ডেললৈকে আৰু ইয়াতে 3টা দিন শ্ব' কৰিলোঁ গাইছ এইখন ফিল্ডতে আৰু এই বাছখনত বেডিংবোৰ উঠাই মেলি এতিয়া মই ইয়াৰ পৰিৱেশটো অকণমান দেখুৱাওঁ আপোনালোকক আৰু ভালে লাগিলে 3 দিন এইখন ফিল্ডত শ্ব' কৰি আৰু এইখন অংগনবাদী স্কুল ইয়াতে আমাৰ ভাইহঁত আছে কেনে শিৱম ভাই তাক মোৰ দাদা বুলি মাতিলে আজি চুজি দে কেনে নয়ন ক'ত গ'ল এইমাত্ৰ উঠিছে না এয়া এইবোৰ কণমানিবোৰ চকী টেবুল চাক নাকি ধুনীয়া মানে এইখন চকী আৰু এইখন টেবুল ভাল লাগিছে না আৰু এইটো উঠালো শিৱম ক'ৰ পৰা উঠালে কৈ দে এই বাইদেউৰ পৰা এই আমাৰ দোকানী বাইদেউ পায় এইবাৰ কোমোৰা ল'ব লাগিব এটা তো এইটো কি হাঁহ ন কেৰাইছে না চীনা হাঁহ নেকি আচ্ছা এইটো চীনা হাঁহ উঠালো 400 টকাই বাইদেউ পৰা ল'লে নেকি আপোনাৰ পৰা ল'লে এইটো 400 ঠিকে আছে 400
আমি আলহী মানুহ আহিছোঁ দুদিনৰ কাৰণে নহ'ব আমি 400 দিম তো আৰু এইটো উঠালোঁ এইটো যাই কিনে আমি এতিয়া বগীবাৰীত খানা বনাম আৰু ভিডিঅ'ত গ'ল 400তে আৰু ইয়াত কম নহ'ব তো এইটো আমি 5জন মানুহে উঠালোঁ 100 টকাকৈ 400 টকা আৰু 100 টকা আমি বজাৰ কৰিম ধুনীয়াকৈ খানা খাম ব'লক আজি এইটো দিয়ে যাত্ৰা কৰিম হয় নাই দস্তি আজি তোক বেলকাম ব'ল চলে এইটো উঠালোঁ আৰু আমাৰ বাছ ষ্টাৰ্ট দিলে এতিয়া যাব হৈ গ'ল আমাৰ বগীবাৰীলৈ ব'লক যাবলৈ ওলালোঁ ঠাণ্ডা কেনে খবৰ খবৰ ভাল ঘৰত মজা তো ব'লক আমি বেলগুৰি পালোঁ বেলগুৰিৰ পৰা এতিয়া আমি লেফ্ট চাইড যাম জাগিৰোড ইয়াৰ আমি জাগিৰোড টাউনটোৰ চাৰিআলিটোৰ কাষতে যিটো তেল ডিপু আছে এইটো তেল ডিপুত তেল ভৰাব সোমাই গৈছে আমাৰ গাড়ীখন ৰাজতিলক থিয়েটাৰৰ বাছখন আৰু তেলটো ভৰাই আমি গুচি যাম বগীবাৰীলৈ ৰাকেশ দা কেনেকুৱা আৰু বগীবাৰীত মই ছেকেণ্ড টাইম যাম কেনে খবৰ সৰুদা আমাৰ আজি গণেশ দা গাড়ী চলাইছে আৰু আমি এনেকৈ গৈ আছোঁ বগীবাৰীলৈ আৰু গোটেই ষ্টাফ আছে বাছত ব'লক ফাইনেলি বগীবাৰী আহি পাই গ'লোঁ গাইজ ইয়াতে লক্ষী পূজা হৈ আছে আৰু আমাৰ বাছখন ৰখিছে তাত আৰু এতিয়া এয়া ধুনু আৰু মই এতিয়া ৰুম দিয়ালৈকে ভিডিঅ' বনাই গৈ আছোঁ সুজিত দা দেখোন ক'ৰ পৰা ওলালি ভালে আছা তো আমি বগীবাৰী আহি পালোঁ না কেনেকুৱা পূজা চাবা নহয় কালী পূজা নয়ন ছেকেণ্ড টাইম বগীবাৰী ইয়াতে নে এইখনে ফিল্ড আমি বিৰিখ বিনা কৰিছিলোঁ ইয়াতে বহুত মানুহ পাইছিলোঁ আৰু এইটো হ'ল বগীবাৰীৰ চকটো মই অকণমান দেখুৱাইছোঁ আপোনালোকক তাৰপিছত আমি চিধা গুচি যাম ৰুমলৈ আহি পাই হাঁহৰ মাংস আমাৰ মিণ্টু বনাইছে মিণ্টু কেনে তাৰপৰা উঠাই দিছোঁ আমি হাঁহ এতিয়া হাঁহৰ মাংসটো বনাই ভাত খাম আৰু এয়া ৰাতিৰ পৰিৱেশ ৰাতি মানে সন্ধিয়া ভাগৰ পৰিৱেশ ইয়াৰ আমাৰ এইফালে আগত ৰুম দিছে মই কথা এটা জনাইছোঁ ৰ'ব আপোনালোকক মানে গাইছ 2 বছৰ আগতে ইয়াত আহিছিলোঁ ইয়াত আহোঁতে আমাৰ যি ঘৰ মানুহ ঘৰত ৰুম দিছে এইবাৰো তাতেই আছোঁ আৰু ভিডিঅ' শেষ কৰিব সময় হৈ গ'ল এয়া কালী পূজা বগীবাৰী তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাম অন্য এটা ভিডিঅ'ত মানে অহা কাইলৈ নতুন এটা ভিডিঅ'লৈ মই আকৌ ঘূৰি আহিম প্ৰাণজিৎ ধন আজিলৈ বাই বাই জয় অসম